6 7 2 12 7 3 18 4 24 6 5 30 6 6 8 8 6 9 হাঁটি একদম ধুনীয়া হাত চাবলৈ একবাৰ চাবে শ্বাস প্ৰশ্বাস ল'ব অসুবিধা পাইছে নেকি নাই পোৱা অ'কে তোমালোকৰ মই কেইটামান প্ৰশ্ন লৈ আহিছোঁ প্ৰশ্নৰ উত্তৰ দিবা নে তোমালোকে এই কেমেৰা চাই আৰু দৌৰি দৌৰি আহিছে তহঁতে আগফালে অলপ আগত ঠিক আছে প্ৰথম প্ৰশ্নটো হ'ল 9ক আমি কোনো সংখ্যা বিয়োগ নকৰি 9ক কেনেকৈ 6 বনাব পাৰোঁ কেনেকৈ 9ক আমি উল্টা কৰি 6 বনাব পাৰোঁ হয় নাই চবে একবাৰ হাত চাবি নিজৰ কাৰণে অ'কে তাৰপিছত কোৱাচোন তোমালোকে গণিত পঢ়ি ভাল পোৱা নাই চবে গণিত পঢ়ি ভাল পোৱা গণিতৰ ইংৰাজী শব্দটো কি মেথামেটিক্স কি বুলি কয় ভেৰি গুড আৰু সমাজ বিজ্ঞানক কি বুলি কয় কি বুলি কয় ভেৰি গুড এতিয়া তোমালোকে কোৱাচোন শূন্যৰ লগত 10 পূৰণ কৰিলে কি হ'ব শূন্যৰ লগত কি হ'ব এনেকুৱা ন শূন্যৰ লগত যি পূৰণ কৰোঁ কিমান হ'ব শূন্যই হ'ব অ'কে নাম কি হ'ল তোমাৰ অংকুৰ তুমি 6 ঘৰ পূৰ্ণতা কোৱাচোন 6 4 7 2 12 7 3 18 4 24 6 5 30 6 6 8 6 9 হাঁটি একদম ধুনীয়া হাত চাবলৈ একবাৰ চাবে শ্বাস প্ৰশ্বাস ল'ব অসুবিধা পাইছে নেকি নাই পোৱা অ'কে লাহে লাহে নহয় ধুনীয়া হৈছে এতিয়া মই সুধিম তুমি কোৱাচোন অলপ আগবাঢ়ি দিয়া 1 বছৰত কেইদিন 1 বছৰত 1 সপ্তাহত কেইদিন জানা নাই 1 সপ্তাহত 30 দিন 1 সপ্তাহত কেইদিন 7 দিন নেকি হয় কেইদিন 7 দিন 7 দিন হাত চাবি ক'ব পাইছে হাত চাবি 7 দিন আৰু সৌৰভ কৈছে 1 বছৰত কেইদিন 365 দিন 365 দিন হয় নাই হয় আৰু 1 বছৰত কেই মাহ 12 মাহ 12 মাহ তোমালোকে মাত্ৰ ক'লা 1 সপ্তাহত কেইদিন হয় মানে 7 দিন হ'লে 1 সপ্তাহ বুলি কওঁ হয় নাই 30 দিন হ'লে কি বুলি কওঁ 1 মাহ হয় নাই 12 মাহ হ'লে 1 বছৰ হয় নাই তেতিয়া 15 দিন হ'লে আমি কি বুলি কওঁ 15 দিন হ'লে এটা শব্দত কি কওঁ 15 দিন হ'লে কি বুলি কওঁ কি বুলি কওঁ 365 দিন নহয় 15 দিনক আমি এটা শব্দত কি বুলি কওঁ যেনে 7 দিন হ'লে কি কওঁ 1 সপ্তাহ হয় নাই তো 15 দিন হ'লে কি বুলি ক'ম 2 সপ্তাহ 14 দিন হে 15 দিন হ'লে কি ক'ম ক'ব পাৰিবা নেকি মই কৈ দিলে মনত থাকিব 15 দিন হ'লে এক পক্ষ বুলি কয় কি বুলি কয় এক পক্ষ তোমালোকে কোৱাচোন আমাৰ অসমৰ ৰাজধানী কি দিছপুৰ হয় নাই এতিয়া আমাৰ সুনিতাই ক'ব সুনিতা তুমি ইংৰাজীত 5টা ফুলৰ নাম কোৱা মেৰিগল্ড অ'কে ভেৰি গুড ছানফ্লাৱাৰ আৰু হিবিস্কাছ অ'কে ভেৰি গুড আৰু বেলেগ কোনোবাই ক'ব পাৰিবা নেকি অংকুৰ কৈ দিয়াচোন দুটামান লটাছ আৰু কোনোবাই তুমি মেৰিগল্ড কৈছে বেলেগ